ওলাই এটা ধুনীয়া নজাৰে আৰু এটা বস্তু দেখিছে নাই ইয়াত বৰফ এইবিলাক বৰফ চক বহুত ঠাণ্ডা উইদাউট গ্লোভছ আপুনি থাকিব নোৱাৰে ইয়াত বৰফ চক অ' মাই গড আছে ইয়াৰ নাম হৈছে কালু ইয়াৰ নাম হৈছে বাগু আৰু ইয়াৰ নাম হৈছে লালু আৰু এটাত হৈছে আপোনাৰ 5000 বাইকাৰ হয় ইয়াত আপুনি ট্ৰেইন কৰিব পাৰে ইয়াত কোনো অসুবিধা নাই ধুনীয়া আমি গোটেই ৰাতিটো পাৰ কৰিলোঁ একো অসুবিধা নাই এখন অকণমান জুইৰ ওচৰত ৰখাই পেলাই তাৰপিছত ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট হৈ গ'ল আহিছোঁ দেই বাই নমস্কাৰ মই দীপ লাহন আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ সন্মুখত আশা কৰোঁ সকলো ভালে আছে যিহেতু দেখিছে আজি ষ্টাৰ্ট কৰিছোঁ টেণ্টৰ পৰা যোৱাকালি ইয়াত থাকিলোঁ দৃশ্যটো চাওক ইয়াতে ষ্টে কৰিলোঁ আৰু এটা বস্তু দেখিছে নাই ইয়াত বৰফ এইবিলাক কমপ্লিট বৰফ বাইকৰ ওপৰ চিটত ভাইজাত কমপ্লিট বৰফ আৰু এইবিলাক অঁতৰাৰ পিছত আৰু ইয়াত আমি ট্ৰেইন কৰিছিলোঁ চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ ৱাও এতিয়া টাইম হৈছে 6টা আৰু 6টা বজাতে শুই উঠি আমি জুই জ্বলালোঁ আৰু আমাৰ লগত আছে 3টা ডগী হেল্ল' খাব দিলোঁ আৰু গৰমৰ হেক পাই পেলাই সেইটো নোযোৱাই হ'ল আঁতৰি পেলাই আৰু আমাৰ এইটো ট্ৰেইনটো সৰু ট্ৰেইনটো বহুত ধুনীয়া লাগিলে থাকি পেলাই আৰু ভিউটো চাওকচোন এবাৰ ৱাও কি ধুনীয়া ভিউ চাওক আৰু যিহেতু এতিয়া সম্পূৰ্ণ পোহৰ হোৱাই নাই অলপ অলপ পোহৰ হৈ আছে সূৰ্য ওলোৱাৰ পিছত আৰু ধুনীয়া ভিউ হ'ব আৰু এই দেখিছেনে মোৰ বাইকখন কমপ্লিট বৰফ বাইকখন দেখাইছোঁ চাওক এইবিলাক বৰফ চক সম্পূৰ্ণ বৰফ ইয়াতো আৰম্ভণি হৈছে আৰু এতিয়া আমি যাম চেলাপাছ তো চেলাপাছত আমি ষ্টে কৰিব পৰা হোমষ্টে বিচাৰিব লাগিব আৰু এইটো আমাৰ ধুনীয়া দৃশ্যটো চাওক আৰু এইটোৱে হৈছে আমাৰ ধুনীয়া দৃশ্যটো চাওক ট্ৰেণ্ড জুই বাইকৰ সৈতে কি ধুনীয়া এটা পৰিৱেশ বহুত ঠাণ্ডা উইদাউট গ্লোভছ আপুনি থাকিব নোৱাৰে ইয়াত বহুত 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 বেছি ঠাণ্ডা তো ভিডিঅ'টো এনেকৈ আজি কণ্টিনিউ হ'ব সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক আৰু এটা বস্তু দেখিছেনে এইটো চাওকচোন এইটো কমপ্লিট আমাৰ লাগেজ পেকিং কৰা ওপৰত কভাৰিং এটা হেৰি হয় এইটো চাওক বৰফ চাওক অ' মাই গড দেখিলে বৰফ কমপ্লিট বৰফ আৰু আমাৰ লগত 3টা আছে ইয়াৰ নাম হৈছে কালু ইয়াৰ নাম হৈছে বাগু আৰু ইয়াৰ নাম হৈছে লালু এই 3টা আমাৰ লগত আছে আৰু আমি থকালৈকে সিহঁতি থাকিব আমাৰ লগত আৰু সেইবিলাক হৈছে কটেশ্যনবিলাক আৰু এটাত হৈছে আপোনাৰ 5000 যদি আহে আপুনি ফেমিলি লৈ পেলাই 5000 দি পেলাই তাত থাকিব পাৰে নহ'লে যদি আপুনি বাইকাৰ হয় ইয়াত আপুনি ট্ৰেইন কৰিব পাৰে ইয়াত কোনো অসুবিধা নাই ধুনীয়া আমি গোটেই ৰাতিটো পাৰ কৰিলোঁ একো অসুবিধা নাপালোঁ খালি আপোনাৰ লগত শ্লিপিং বেগ যি থাকে সেইখিনি বস্তু কেৰি কৰিব লগত আৰু এই যোনটো ট্ৰেইন হয় ইয়াৰ এটা ট্ৰেইনত আপুনি 500 ৰুপিজকৈ দিব লাগিব আৰু খোৱা বোৱাটো সেই ৰেষ্টুৰেণ্টখন দেখিছে তাতে আপুনি খাব লাগিব তো খুবেই ধুনীয়া হয় আপুনি আহিব পাৰে 8:30 আৰু বৰ্তমান আমি ইয়াৰ পৰা ট্ৰেইনত গোটেইখিনি ট্ৰেইন সামৰি পেলাই আমি বাইকত লাগেজ পেকিং কৰি ধুনীয়াকৈ বান্ধি মেলি ষ্টাৰ্ট কৰি বাইকখন ষ্টাৰ্ট হোৱা নাছিলে কাৰণ কমপ্লিট ওপৰত বৰফ হৈ গৈছিলে অলপ আৰু এতিয়া বাইকখন অকণমান জুইৰ ওচৰত ৰখাই পেলাই তাৰপিছত ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট হৈ গ'ল আৰু দেখিছে পৰিৱেশটো কি ধুনীয়া আৰু এইফালে ভিউটোতো পানীখিনি বহুত ঠাণ্ডা হয় দেখিছে কি ধুনীয়া সূৰ্যটো এইফালে ওলাইছে ধুনীয়াকৈ পূব চাইডে আৰু এখন ৰেষ্টুৰেণ্ট আৰু পাহাৰটো চব কি ধুনীয়া লাগিছে আমি কমপ্লিট পাহাৰৰ মাজত আছোঁ আৰু বাইক ষ্টাৰ্ট আৰু আমাৰ ESD এডভেঞ্চাৰ ৰেডি দিগুদা গুড মৰ্ণিং তো আজি আমি ক'ত চলাম এতিয়া আকৌ গুড মৰ্ণিংটো মই ভিডিঅ'ৰ কাৰণে দি দিছোঁ মই হয় আমি এতিয়া ওলাবলৈকে প্ৰথমতে যাম চেলা তেল ভৰাম ফাৰ্ষ্ট তেল ভৰাই ল'ম তেলটো ভৰাই কিনি যাম চেলাত জেগাডোখৰ চাই হয় তাত কাইলৈ আহি পেলাই থাকিব পৰাটো চাই হয় টাৱাঙলৈ ওলাই দিম অ'কে তাৰপিছত টাৱাঙৰ চাইড চিন কৰিব লাগিব অ'কে তো টিকুদাই কৈছে আমি প্ৰথম যাম চেলা গৈ পেলাই আমি চেলাত আমি হোম ষ্টে এবাৰ চাৰ্চ কৰি চাম যদি হোম ষ্টে আমি পাওঁ আমি কণ্টেক্ট নম্বৰ লৈ পেলাই আমি টাৱাং গুচি যাম আৰু টাৱাঙত আমি আজি ষ্টে কৰিম নহ'লে চাই লওঁ টাৱাঙতো এদিন ষ্টে কৰিম বুলি ভাবি আছোঁ তো টাৱাঙত ষ্টে কৰি আমি বেগটো আমি চেলাত ৰখিম ঠিকে যিহেতু আজি আমি চেলা পাৰ হৈ যাম চেলাত আমি বৰফ পাম তো বৰফৰ ভিডিঅ' আপোনালোকে আজি দেখা পাব কাৰণ আৰম্ভণিৰ পৰা আজি বৰফৰ ভিডিঅ' দেখা পাই আছে বাইকৰ ওপৰত বৰফ টুৰিষ্টবিলাক আছে বহুত মানুহ অসমৰ আছে আমাৰ লগত আহিলে চিনাকি হ'ল আৰু যোৱাকালি প্ৰায় 4-5 ঘণ্টা আমি খৰি জ্বলালোঁ দেখিলে কিমান খৰি আছে তো এতিয়া আমি যাওঁ বেছি দেৰি নকৰোঁ আহিছোঁ দেই বাই তো এতিয়া আমি ওলাইছোঁ
এইখন ৰেষ্টুৰেণ্টখন আৰু ইয়াৰ নাম হৈছে সঞ্জয়। হেল্ল' সঞ্জয়, লগ পাম আকৌ আহিম। মই ইয়াৰ হোটেলৰ কাৰ্ড লৈ লৈছোঁ, বুকিং কৰি আহিম এইবাৰ নেক্সট টাইম। অ'কে। তো দেখিছেনে কি ধুনীয়া পৰিৱেশ, আৰু এইবিলাক ৰাতিপুৱা চব বৰফ হৈ আছিলে, আৰু ওলাই এটা ধুনীয়া নাজাৰে। ৱাও, দেখিছেনে সেইটো এটা নতুন বিল্ডিং বনি আছে। আচল ৰাইডটো আমাৰ আজিহে ষ্টাৰ্ট হৈছে, যিহেতু আজি আৰম্ভণিৰ পৰাই আমি বহুত ঠাণ্ডা পাইছোঁ। আৰু এই চাংটিটো বহুত বেছি ডাঙৰ বস্তি নহয়, সৰু বস্তি। মোৰ কেমেৰাত যোনখন দেখিছে এইকণে হৈছে চাংটি। বহুত বেছি হোমষ্টে বা টুৰিষ্ট গেষ্ট হাউচ নাই, 2-এটা গেষ্ট হাউচ পাব। থেংকছ, ভিজিট এগেইন, চিয়'ৰ আকৌ লগ পাম, আকৌ আহিম এডোখৰ জেগাত এবাৰ। যিহেতু আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ, আকৌ লগ পাম চেলাপাছৰ নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।